Hello everyone, welcome back to my channel. মই ডিম্পি আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 9টা মান বাজিব হৈছে। মই ব্লগ এটা ষ্টাৰ্ট কৰিছো কাৰণ আজি মই বনাবলৈ ৰাতিপুৱা ব্ৰেকফাষ্টত লৈছো ডোসা। মই আজি ডোসাটো जितु ओवरनाइट फार्मेंटेशन करी राखी थय जितु बनाय एक्चुअली रातिटु जितु राखी पेलाय फार्मेंटेशन करी पेलाय जितु डोसा बनाय पिसदिना आज मैं हेतु बनाबले ट्राई करिसु भाबिलो आपनालोকৰ লগত शेयर करू बहुतरे पद्धति बिलाक बेलेग बेलेग साउथ इंडियंस बिलाकरो मैं बहुत वीडियो चाइसु तेउलुकेও हे बेलेग बेलेग बस्तु दि पेलाय ट्राई करे किन्तु साउल दाइलटु तेउलुके राति टियाइ थৈ पेलाय तेनेके बनाय सो मैं আজি बनाइसु माटी दाइल आरु साउल टियाइ पेलाय यार जगत আপোনালোকে उरद दाल লব পাৰে বা चना दालটো অলপ দি পেলাই ব্যৱহাৰ কৰিব পাৰে আৰু কেটামান চিৰা দি পেলাইও তেওঁলোকে মানে দাইল আৰু চাউলৰ লগত চিৰা দি পেলাইও মিক্সচাৰটো বনায় সো বিভিন্ন ধৰণৰ তেওঁলোকৰ ৰেচিপি আছে মই মাটি দাইলটো আৰু চাউলটো তিয়াই পেলাই ডোসাটো বনাবলৈ লৈছো সো মই ভাবিলো আজি এই ব্লগটোত শেয়াৰ কৰো কেনেকেনো মই ডোসাটো বনাও কেনেকে উঠে ডোসাটো सो আজি তাকে ভাবো আপোনালোকক দেখাও বুলি সো ইতিয়া মোৰ ব্যাটাৰখিনি ৰেডি হৈ গল মই ইতিয়া বনাবলৈ লৈছো কিন্তু এয়া যে বনাবলৈ লৈছো ইয়াৰ গুটে মানে ইয়াৰ গুটে যা জুগাৰখিনি কালিৰ পৰাই হৈ আছে সো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকে কালি ৰাতিৰ ক্লিপটো অলপ চাই লওক যে মানে কালি দুপৰীয়া পৰা মই প্ৰস্তুতি চলাব লগা হৈছে এইখিনি আজিৰ ডোসাটো খাবৰ কাৰণে সো কালিৰ আপোনালোকক মই দেখুৱাম যে মই কালি কেনেকৈ ৰেডি কৰিছিলো চাউলখিনি কেনেকৈ তিয়াইছিলো কেনেকৈ কি কৰি পেষ্ট কৰিছিলো সেইখিনি কৰাৰ পৰা আগতে ক্লিপছখিনি আপোনালোকে চাই লওক তেতিয়ালৈকে মই তেৱাখন পাতো আৰু আপোনালোকক আকৌ ডোসাটো বনাওতে লগ পাই আছো প্ৰথমতে দুটা বাউল লৈছো আৰু দুটা বাউলত মই প্ৰথমতে 1 কাপ দিছো মাটি দাইল আৰু হি একেটা কাপৰে জুখত মই চাউল দিম আৰু আপুনি কাপটো খালি একেটা জুখে কৰিব লাগিব তেতিয়া বেছি ভাল হয় হিচাপটো আৰু যিটো কাপৰে মই মাটি দাইল দিলো হি একেটা কাপৰে মই 2 কাপ দিছো চাউল আপোনালোকে সৰু কাপ লব পাৰে ডাঙৰ কাপ লব পাৰে যিমান মেম্বাৰছ থাকে হেতু হিচাপত আপোনালোকে বনাব পাৰে এইখিনিয়ে মোৰ যথেষ্ট হৈছিল দুটা মানুহৰ কাৰণে থাকি গৈছে মই দুদিন খাব পাৰিছো কাৰণ মোৰ কাপটো অকমান ডাঙৰে আছিল আৰু মই এইখিনিতে ভালকে ধুই পেলাই তিয়াই ললো এইখিনি ভালকে ধুই তিয়াই পেলাই মই 5 পৰা 6 ঘণ্টা সময়লৈকে এইখিনি তিয়াই মই এনেকে থৈ দিম এতিয়া মই একেবাৰে ৰাতি আহিছো হিয়া মই দুপৰীয়া তিয়াইছিলো ৰাতি মই এতিয়া এইখিনি তিয়াই থোৱাৰ পৰা পানীখিনি ভালকে টুকি লৈ পেলাই এতিয়া এইখিনি মই মিক্সিত পেষ্ট কৰি লম বেলেগেও পেষ্ট কৰিব পাৰে কিন্তু লাষ্টত মিলাই দিব লাগিব যদি আপোনাৰ মিক্সি বাটিটো সৰু হয় মই এতিয়া একেলগে পেষ্ট কৰি দিম এই দুইখিনি মই ধুনিয়াকে মিক্সিত পেষ্ট কৰি লম ইয়া মই মিক্সি বাটিটোত প্ৰথমতে দাইলখিনি দিলো তাৰ পাছতে চাউলখিনি দি পেলাই মই এতিয়া পেষ্ট কৰিম ইয়াতে মই ব্যৱহাৰ কৰিম কেটেমান মিঠিগুটি দি দিলে ফাৰ্মেন্টেশন হ'বলৈ বহুতখিনি সুবিধা হয় হেহে মই মিঠিগুটি দিম আৰু ইয়াতে আপোনালোকে চিৰা কেটেমানো দিব পাৰে মই দিয়া দেখিছো সাউথ ইন্ডিয়ান বিলাকে দিলে ভাল হয় চিৰাটো খালি তিয়াই নথব পিছাৰ সময়ত দি দিলে হল আৰু ইয়াতে পানী দি পেলাই মই এখিনি পেষ্ট কৰি ললো পানীখিনি একে সাথতে বহুত হৰকৈ দি নিদিব অলপ পানী দি পেলাই এখিনি পেষ্ট কৰিব লাগিব আৰু মোৰ বেটাৰটো কনসিস্টেন্সিটো সকচোন ইমানটো জুখত বেটাৰটো বনিব লাগিব মাটি দাইলটো ধুই পেলাই কোলা বাকলিখিনি আপোনালোকে ভালকে পুতে বগাকে অতৰাই লব পাৰে মোৰ অলপ থাকি গল হেহে পেষ্টটো অকনমান তেনেকুৱা হৈছে আপোনালোকে ভালকে পুৰা বগা কৰি সাফা কৰি লব পাৰে এতিয়া মই গুটি মিক্সচাৰখিনি এটা বাটিত ঢালি ললো এতিয়া এইখিনি মই ওভাৰনাইট ফাৰ্মেন্টেশন হ'বলৈ দিম এটা এনেকুৱা এটা জায়গাত ৰাখি থৈছো মই এটা ৱাৰ্ড্ৰপৰ ভিতৰত ৰাখি থৈছো যত মই কিচেনৰ বস্তু থওঁ তাতে মই গুটি ৰাতিটোৰ কাৰণে ফাৰ্মেন্টেশন হ'বলৈ থৈ দিম অলপ গৰম জায়গাত আপোনালোকে এটো ফাৰ্মেন্টেশন কাৰণে থব লাগে অকমানো লৰছৰ নকৰাকে মই তেনেকৈ ৰাখি থৈছো এটো সুই থাকিব নালাগে ৰাতিপুৱা শুই উঠি মই এটো খুলিছো আৰু বহুত ধুনিয়াকে বেটাৰটো ফুলি আহিছে যিমানখিনি বেটাৰ আছিল তাতকে অলপ ফুলি আহিলে বস্তুটো অৰ্থাৎ মোৰ ভালকে ফাৰ্মেন্টেশন হৈ গল আৰু এতিয়াহে মই এটো ষ্টেজত নিমখটো দিম বহুত বেছি যদি গৰম পৰে এয়া চক দেখিছেনে অলপ ফুটা নিচিনা হৈছে বস্তুটো অলপ ফেন উঠি অহা নিচিনাকে ফুলি আহিছে অৰ্থাৎ মোৰ ফাৰ্মেন্টেশন ধুনিয়া হৈছে আৰু ইয়াতে মই এতিয়া ৰাতিপুৱাহে মই বনোৱাৰ আগত নিমখ মিলাম যদি
বহুত বেছি গৰম পৰে তেনেহ'লে আপোনালোকে ৰাতি থওঁতেই নিমখটো মিলাই থ'ব পাৰে, কিন্তু নিমখ দিলে অকণমান ফাৰ্মেণ্টেশ্যন প্ৰচেছটো শ্ল' হৈ যায় বুলি কয়। যিহেতু কি মোৰ বহুত বেছিও গৰম পৰা নাছিলে, সেয়েহে মই আলমাৰিটোৰ ভিতৰত ভৰাই পেলাই নিমখ দিয়া নাছিলোঁ, আৰু এতিয়া মই ইয়াতে নিমখ দিম। চ' দেখিলে আপোনালোকে মোৰ এইখিনি ধুনীয়াকৈ ফাৰ্মেণ্টেশ্যন হৈ গ'ল, দেখুৱালোঁ আপোনালোকক। বহুত বেছি যদি গৰম পৰে তেতিয়া আপোনালোকে ইয়াত নিমখটো এড কৰিব পাৰে। বহুত বোলে গৰম একদম, তেতিয়া আপোনালোকে নিমখ এড কৰি পেলাই ফাৰ্মেণ্টেশ্যন হ'বলৈ ৰাতি ৰাখিব পাৰে। কিন্তু মই নিমখ দি পেলাই থোৱা নাই, কাৰণ নিমখ দি পেলাই যদি ফাৰ্মেণ্টেশ্যন কৰে অলপ ফাৰ্মেণ্টিং প্ৰচেছটো অকণমান শ্ল' হয়। যিটো বস্তু ফুলি আহে যে, যিটো দেখুৱালোঁ আপোনালোকক, সেই বস্তুটো অকণমান শ্ল' হয় বুলি কয়। সেইকাৰণে মই নিমখটো এতিয়া বনাবৰ সময়তহে দিম। বাকী মিঠিগুটি দিলেও, মিঠিগুটি দিছোঁ দেখুৱাইছে, মিঠিগুটি দিলেও ফাৰ্মেণ্টেশ্যনৰ কাৰণে সহায় কৰে। আৰু যদি আপোনালোকৰ বতৰ একদম ডাৱৰীয়া, বহুত বৰষুণ, ৰাতি থ'ব লাগে, তেতিয়া আপোনালোকে যদি এনেকুৱা গৰম পটককৈ হোৱাৰ জেগা যদি নাই, তেতিয়া আপোনালোকে অ'ভেনৰ ভিতৰতো থ'ব পাৰে। অ'ভেনটো প্ৰি হিট কৰি পেলাই অকণমান গৰম কৰি পেলাই প্লাগটো অফ কৰি দিব লাগিব, আৰু অ'ভেনটোৰ ভিতৰতে বাতিটো ভৰাই থৈ দিব ৰাতিটো। প্লাগটো অফ কৰিব লাগিব, অ'ভেনটো অন হৈ থাকিব নোৱাৰে অভিয়াছলি। সেই এটা গৰম ভাৱ এটা থাকে যে, সেই গৰম ভাৱটোত এইখিনি ধুনীয়াকৈ ৰাতি ফাৰ্মেণ্টেশ্যন আপোনালোকে কৰিব পাৰে। মই মোৰ ৱাৰ্ড্ৰপ এটাৰ ভিতৰতে ভৰাই থৈছিলোঁ। বহুত বেছি আমাৰ ইয়াত গৰম নাই, ৰাতি বৰষুণো দিছিলে, সেইটো কাৰণে মই এটা ৱাৰ্ড্ৰপৰ ভিতৰত থৈ দিছোঁ। একেবাৰে হিলা দোলা কৰিব নালাগে, টাচ কৰিব নালাগে, যেনেকৈ থৈছিলে তেনেকৈ ৰাতিপুৱা যে চালেই হ'ল, বা পাকঘৰৰ কিবা কৰ্ণাৰ এটাত, চুক এটাত তেনেকৈ ভালকৈ ঢাকি পেলাই থৈ দিলেই হ'ল। চ' সেইখিনিয়ে আছিলে কথা। এতিয়া মই যাওঁ প্ৰথমটো ডোচা বনাওঁ। একচুৱেলি মই য়াংকিক প্ৰথমতে এটা খুৱাই লওঁ, ধুনীয়াকৈ তাই খাব পাৰিব। এইটো দাইল চাউলৰ হয়, একো অপকাৰ নকৰে, তাই ভালো পায় এনেকুৱা বস্তুবোৰ খাই পেলাই। চ' সদায়নো কিমান জলপানবোৰ খাব, আজি ডোচা এটাকে বনাই দিওঁ। চ' ফাৰ্ষ্ট ডোচাটো তাইলৈ বনাই লওঁ। তেনেহ'লে আহক আৰম্ভ কৰোঁ। মই এতিয়া ইয়াতে নিমখ মিলাইছোঁ নিজৰ আন্দাজ মতে, আৰু এইখিনি ভালকৈ ফেটি ল'ম। কনচিষ্টেঞ্চিটো আকৌ এবাৰ চাই ল'ব, ইমানটো জোখৰ কনচিষ্টেঞ্চি হ'ব লাগিব, এটা ফ্ল'ই কনচিষ্টেঞ্চি হ'ব লাগিব। এতিয়া মই ডোচা বনাবলৈ ৰেডি হৈছোঁ। মই মোৰ ডোচা পেনখন ভালকৈ গৰম কৰি লৈছোঁ, আৰু এটা বাতিত মই অকণমান ৰিফাইন তেল লৈছোঁ, আৰু এইফালে চাওকচোন মই এটা পিঁয়াজ আধা ফাল কৰি পেলাই এখন কাটা চামুচত খুচি লৈছোঁ। আৰু এই ধৰণে মই পিঁয়াজ টুকুৰা তেলৰ লগত জুবুৰিয়াই পেলাই গোটেই টেৱাখন ভালকৈ গ্ৰীজ কৰি লৈছোঁ। পিঁয়াজ টুকুৰা দি পেলাই মই এই কাৰণেই ভালকৈ গ্ৰীজ কৰিছোঁ, কাৰণ পিঁয়াজ দি গ্ৰীজ কৰিলে ডোচা টাৱাখনত এটা মেগনেট নিচিনা এটা ফৰ্ম হয়, যিটোৱে ডোচাখন ক্ৰিস্পি কৰিবলৈ সহায় কৰে। এই বস্তুটো মই মোৰ এজনী ফ্ৰেণ্ডৰ পৰা গম পাইছিলোঁ, আৰু কিছুমান ভিডিঅ'ত মই গম পাইছিলোঁ চাই পেলাই। চ' ময়ো এতিয়া সেই টেকনিকটোৱে ফ'ল' কৰোঁ। বা আদাৰৱাইজ কপাহে দি পেলাইও গ্ৰীজ কৰি ল'লে হয়, একো কথা নাই। খালি গ্ৰীজ কৰাৰ পিছত তেলটো টেৱাখনত লাগি থাকিব নালাগে, এখন কাপোৰেৰে মোহাৰি আনিব লাগে। আৰু মই সেয়া মোহাৰি আনিলোঁ, আৰু এতিয়া মই মোৰ ডোচাখন দি গৈ আছোঁ, আৰু এই ধৰণে ৰাউণ্ড ৰাউণ্ডকৈ ঘূৰাই গৈ আছোঁ। অকণমান ওপৰত তেল দি দিছোঁ, যাতে ছাইডটো তলটো ভালকৈ সিজি আহক। আৰু চাওক, ডোচাটো হোৱাৰ পিছত এই ধৰণে উঠি আহিব, আৰু দেখিছে একদম পাতলা পাতলা হৈছে, পেপাৰ টাইপ এটা হৈছে, পেপাৰ ডোচা নিচিনা। বিৰাট খাই ভাল লাগে, এই বস্তুটোৱে বহুত ক্ৰিস্পি কৰে। আৰু এতিয়া মই এই ধৰণে ডোচাখন ফ'ল্ড কৰি দিম। বিৰাট বেছি ক্ৰিস্পি হৈছে আৰু একদম পাতলা হৈছে, আপোনালোকে ছাইডটো দেখি গম পাইছে চাগে। আৰু নেক্সট ডোচাটো বনাবৰ কাৰণে টেৱাখনত মই এই ধৰণে অকণমান পানী ছটিয়াই পেলাই কাপোৰ এখনে মুচি আনিছোঁ, যাতে অকণমান টেম্পাৰেচাৰটো নৰ্মেল হৈ যাওক। আৰু পুনৰবাৰ আকৌ টেৱাখন গৰম কৰি পেলাই ইয়াতে মই আকৌ পিঁয়াজ দি পেলাই গ্ৰীজ কৰি লৈছোঁ। গ্ৰীজ কৰি পেলাই তেলখন মোহাৰি আনিম, যাতে ভালকৈ টেৱাখনত তেলৰ এটা জাষ্ট লেয়াৰহে থাকক, তেলটো এই ধৰণে ওলাই থাকিব নালাগে, নহ'লে ডোচাখন ঘূৰাবলৈ দিগদাৰ হ'ব। আৰু ভালকৈ মুচি অনাৰ পাছত মই এতিয়া বহুত জোৰ দি মুচিব নালাগে, এখন কাপোৰেৰে জাষ্ট তেলকণ চাফা কৰি আনিলেই হ'ল। আৰু আকৌ এটা ডোচা দি পেলাই মই এই ধৰণে ঘূৰাই গৈ আছোঁ। এনেকৈ যিডোখৰ অকণমান বেছিকৈ অলপ লাগি থাকে, সেইকণ এই ধৰণে মই কেতিয়াবা হেতাখনেৰে আঁতৰাইও আনো, যাতে শকত হৈ নাথাকক। আৰু ডোচাখনত দেখিছেনে, এই যিটো জাল জাল নিচিনা হৈছে, এই বস্তুটো একদম ব্ৰাউন কালাৰ যেতিয়া হৈ আহিব, তেতিয়াই গম পাব যে ডোচাখন হৈ গৈছে বুলি।
এয়া দেখিছেনে পাতলা লেয়াৰটো পুৰা ব্ৰাউন কালাৰ হৈ আহিছে তাৰমানে মোৰ তলৰ পৰা সিজি আহিছে আৰু সাইডটো পুৰা উঠি আহিছে মানে মোৰ ডোসাখন বিৰাট ধুনীয়াকৈ হৈ গুঠিছে আৰু ভালকৈ ক্ৰিস্পি হৈছে এই এনেকুৱা ডোসাবোৰ খাই পেলাই বিৰাট বেছি ভাল লাগে আৰু এনেকৈ ঘৰত বনাই পেলাই ট্ৰাই কৰি চাবচোন যিসকলে কৰা নাই খাবলৈ নিশ্চয় বিৰাট ভাল পাব মোৰ প্ৰথমতে একদম নুঠিছিলে ডোসাটো এতিয়া বনাই বনাই হাতটো অলপ অহা হৈছে ইয়াতকৈও যদি পাতলা কৰিব পাৰে তেনেহ'লেতো আৰুৱেই ভাল আৰু এয়া মোৰ ডোসা ৰেডি এই ধৰণে মই বনাওঁ মাটি দাইল আৰু চাউলৰ ডোসাটো আগদিনাখন ফাৰ্মেণ্টেশ্যন কৰি ৰাখি পেলাই খাবলৈ বিৰাট ধুনীয়া হয় আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব আৰু মই ইনষ্টেণ্ট ডোসাৰ ৰেচিপি এটাও আগতে মই এটা ভিডিঅ' দি থৈছোঁ মই তলত ডেছক্ৰিপশ্যন বক্সত লিংকটো দি থ'ম আপোনালোকে চেক আউট কৰিব পাৰিব আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি পেলাই বেল বাটনটো প্ৰেছ কৰি দিব পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ